আইপিএলত 8টা বছৰত 150 গুণ বৃদ্ধি হৈছে হাৰ্দিক পাণ্ডিয়াৰ দৰমহা। 2015 চনত পাইছিল 10 লাখ টকা, 2023 চনত হ'ল 15 কোটি টকা। 2010 চনত আইপিএলত এইজন খেলুৱৈৰ মূল্য আছিল মাত্ৰ 10 লাখ, কিন্তু 2023 চনত হ'লগৈ 15 কোটি টকা। ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী অধিনায়ক হোৱাৰ দৌৰত আছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। বিগত সপ্তাহৰ পৰা তাৰকা ক্ৰিকেটাৰগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। হাৰ্দিক পাণ্ডিয়াই ক্ৰিকেট কেৰিয়াৰত এগৰাকী বেটছমেন অলৰাউণ্ডাৰ হিচাপে বিৰোধীক দমন কৰি নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে। কেৱল 10 লাখ টকাৰ বিনিময়ত আইপিএলত কেৰিয়াৰ আৰম্ভ কৰা অলৰাউণ্ডাৰ পাণ্ডিয়াক এইবাৰ 16 কোটি টকা আগবঢ়াই মুম্বাই ইণ্ডিয়ানছৰ দললৈ ঘূৰাই অনা হৈছে। মাত্ৰ 8টা বছৰত হাৰ্দিকৰ দৰমহা 150 গুণ বৃদ্ধি হৈছে। এগৰাকী ক্ৰিকেটাৰ হৈ এতিয়া হাৰ্দিকে নিজৰ উপাৰ্জন যথেষ্ট বৃদ্ধি কৰিছে। ক্ৰিকেট কেৰিয়াৰত তেওঁৰ বৰ্ধিত দৰমহা সম্পৰ্কে জনোৱা হওক। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আইপিএল 2015 মুম্বাই ইণ্ডিয়ানছ। 2015 চনত মুম্বাই স্থিত ফ্ৰেঞ্চাইজিৰ সৈতে আইপিএলত অভিষেক ঘটা হাৰ্দিক পাণ্ডিয়াই অভিষেক ছিজনত হাৰ্দিকৰ চুক্তি আছিল 10 লাখ টকা। আইপিএল 2016 আৰু আইপিএল 2017 মুম্বাই ইণ্ডিয়ানছ আইপিএলৰ এই দুটা ছিজনত হাৰ্দিকৰ আইপিএলৰ বছৰৰ উপাৰ্জন অপৰিৱৰ্তিত হৈ আছে। এই দুটা ছিজনত হাৰ্দিকে 10 লাখ টকা উপাৰ্জন কৰিছিল। আইপিএল 2018 মুম্বাই ইণ্ডিয়ানছ। হাৰ্দিক এতিয়ালৈকে মুম্বাইৰ জাৰ্চিৰ অবিচ্ছেদ্য অংগ হিচাপে প্ৰমাণিত হৈছে। বেট আৰু বল দুয়োটাৰে পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ পিছত তেওঁৰ দৰমহা বৃদ্ধি পালে। এই ছিজনত পাণ্ডিয়াৰ আইপিএলৰ দৰমহা যথেষ্ট বৃদ্ধি পাই 11 কোটি টকা হৈছে। আইপিএল 2019, আইপিএল 2020 আৰু আইপিএল 2021 মুম্বাই ইণ্ডিয়ানছ। হাৰ্দিক এজন পাৱাৰ হিটাৰ আৰু এজন বিশ্বাসযোগ্য বলাৰ। আইপিএলৰ আগন্তুক ছিজনৰ বাবে তেওঁৰ বৃত্তি মূল্য 11 কোটি টকা ৰখা হৈছিল। আইপিএল 2022 গুজৰাট টাইটান্স। 2022 চনত হাৰ্দিকৰ কেৰিয়াৰৰ ডাঙৰ টাৰ্ণিং পইণ্ট আছিল। তেওঁ গুজৰাট টাইটান্সৰ অধিনায়ক হিচাপে দায়িত্ব লৈ মুম্বাই ইণ্ডিয়ানছ দল ত্যাগ কৰিছিল। গুজৰাট টাইটান্স তেওঁৰ দৰমহা এবাৰতে 4 কোটি টকা বৃদ্ধি পালে। হাৰ্দিক পাণ্ডিয়াক 15 কোটি টকা প্ৰদান কৰা হয়। আইপিএল 2023 গুজৰাট টাইটান্সে নিজৰ প্ৰথম ছিজনত আইপিএল চেম্পিয়ন হয়। আইপিএল আগন্তুক 2024 মুম্বাই ইণ্ডিয়ানছ। 2 বছৰৰ অন্তত হাৰ্দিকে পুৰণি দল মুম্বাই ইণ্ডিয়ানছলৈ উভতি আহিলে। মুম্বাইয়ে নগদ ধনৰ চুক্তিত গুজৰাটৰ হাৰ্দিকক ব্যৱসায় কৰিলে। 30 বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে MI ফ্ৰেঞ্চাইজিৰ পৰা 15 কোটি টকা আনিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।